কৰিলে ইয়াতে জৰিমনা দিয়া হ'ব আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা। সকলোৱে এনেকৈ চেলফি তুলি ফটো উঠায়। চ' গাইছ, মই আছোঁ এতিয়া বৰ্তমান মালিগাঁও ফ্লাইঅভাৰৰ ওপৰত। আপোনালোকে গম পাইছে মালিগাঁও ফ্লাইঅভাৰখন অপেনিং হৈ গ'ল ফাইনেলি। যিয়ে নহওক, আমি এই ব্ৰিজখন সদায় যেন আমি চাফ চিকুণ কৰি ৰাখিব পাৰোঁ। আৰু আপোনালোকে চিটি বাছত আহক বা স্কুটি লৈ আহক, আপোনালোকে প্লিজ ইয়াতে পিক তামোলৰ খাই পিক নেপেলাব, চিঘৰ খাই পিক নেপেলাব। ভালদৰে আমি চাফ চিকুণ কৰি ৰাখিব লাগিব সদায়। সেইটোৱে মই আপোনালোকক অনুৰোধ জনাইছোঁ। যিয়ে নহওক, এই ব্ৰিজখন কিমান লাম্বা কিমান দীঘল গোটেইখিনি মই আপোনালোকক জনাই আছোঁ। আৰু কিমান টকা বাজেট হৈছে এই ব্ৰিজখন বনাওঁতে গোটেইখিনি আপোনালোকক জনাই আছোঁ। ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈ চাই থাকিব। তো বলক তেতিয়াহ'লে বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' লেটছ গ'। চ' গাইজ, ফাইনেলি মালিগাঁও ব্ৰিজখন অপেনিং হৈ গ'ল। আপোনালোকে গম পাইছে যোৱাকালি অপেনিং হৈ গ'ল মালিগাঁও ফ্লাইঅভাৰখন। কি ধুনীয়া এটা পৰিৱেশ, কি ধুনীয়া লাগিছে। মালিগাঁও ফ্লাইঅভাৰখনৰ নাম দিছে নীলাচল উৰণীয়া সেতু। মালিগাঁও ফ্লাইঅভাৰখনৰ নাম দিছে নীলাচল উৰণীয়া সেতু। যিবোৰ পৰ্যটক আহে ইয়াত দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে সজাই পৰাই বনাই ৰাখিছে আমাৰ পৃথিৱীখনৰ আকৃতিটো। চাব পাৰিছে গাইজ, কি ধুনীয়া এটা সুন্দৰ পৰিৱেশ। আৰু এই ব্ৰিজখন মানে দীৰ্ঘতম হৈছে 2.6 কিলোমিটাৰ। আৰু এই ব্ৰিজখনৰ টকাৰ বাজেট হৈছে 4.20 কোটি টকা। আৰু চাওক, আমাৰ মাজত মানে আমাৰ অসমৰ ভিতৰত এই দীৰ্ঘতম ফ্লাইঅভাৰ ক'লেও ভুল নহ'ব। এখন হ'ল আমাৰ মাজত মানে ইমান ডাঙৰ ব্ৰিজ এখন ফাইনেলি অপেনিং হৈ গ'ল, ভাল লাগিছে। আৰু যিয়ে নহওক, আমি এখন সদায় ভালদৰে চাফ চিকুণ কৰি ৰাখিব লাগিব। আৰু এতিয়া চাওকচোন গাইজ, এই মানুহজন আৰু ল'ৰাটো ইয়াত যাব লাগে নেকি কওকচোন? কি ধুনীয়াকৈ আমাৰ মাজত বনাই দিলে। তাৰ ওপৰত গৈ চেলফি তোলা, ফটো তোলা এইবোৰ বেয়া কথা, ভাল নহয়। তাত যাব নালাগে একচুৱেলি। আৰু একচুৱেলি ইয়াত কি হৈছে, মানে ৰাতি পুলিচো আহি গ'ল ইয়াত, মানে বহুত ৰাতি হৈছেতো, মোটামুটি এতিয়া 2টা বাজি গৈছে। তথাপি মানুহৰ ভিৰ, নতুনকৈ ফ্লাইঅভাৰখন বনাইছে কাৰণে ইয়াতে আহিছে দিয়কচোন। আৰু মোৰ গাড়ীৰ ফটো চটো মাৰি ল'লে ফাইন কৰে নেকি নাজানো। আৰু মানে একচুৱেলি ইয়াতে গাড়ীখন, আপোনালোকে গাড়ী যদি ৰাখা ইয়াত মানে মানা আছে। একচুৱেলি পাৰ্কিং প্লেচ নহয়, এইটো তলত পাৰ্কিং প্লেচ আছে। যদি আহে আপোনালোকে তলত গাড়ী পাৰ্কিং কৰি কেনে আপোনালোকে ওপৰত আহিব পাৰিব, কোনো কথা নাই।
একচুৱেলি কি হ'ল মই তাত গাড়ীখন পাৰ্কিং কৰি চেল্ফি টেল্ফি তুলি আছিলোঁ বা ভিডিঅ' বনাই আছিলোঁ হঠাৎ পুলিচ আহি গ'ল আহি পুলিচে মানে আমাক ক'লে ইয়াৰ পৰা যোৱা ইয়াত গাড়ী ৰখা এলাও নাই আৰু এতিয়া ইমান ৰাতি হৈছে কিহৰ চেল্ফি টেল্ফি তুলি আছা এতিয়া ঘৰত যোৱা তেনেকৈ কোৱাৰ কাৰণে মই গুচি আহিলোঁ দেচোন গাড়ীখন থৈ একচুৱেলি ইয়াতে আহিলে আপোনালোকে গাড়ী পাৰ্কিং নকৰিব তলত গাড়ীখন পাৰ্কিং কৰি ওপৰত আহিব পাৰিব কোনো কথা নাই আৰু চাওক কি ধুনীয়া এটা সুন্দৰ পৰিৱেশ গাইছ চ' ভাল লাগিছে আৰু ত' ব'লকচোন আৰু আগত মই আপোনালোকক ব্ৰিজখনৰ গোটেইখিনি দেখুৱাই দি আছোঁ চাই থাকক ব্ৰিজখনত মানে কি হৈছে ৰাখিব দিয়া নাই বহুতেই চেল্ফি টেল্ফি লৈ আছে প্ৰতি হটোত মানে নাজানো আৰু আমাৰ ফাইন আহে নে কি আহে গম পোৱা নাই যিয়ে নহওক বাৰু প্ৰশাসনে যেন বাধা কৰিছে আমিতো সেইটো অনুৰোধ ৰাখিবই লাগিব ৰাতিৰ কাৰণে হয়তো বেছি হৈছে আৰু ভাল লাগিছে কিন্তু ব্ৰিজখন বহুতে ভাল লাগিছে আমাৰ যিবোৰ কলা কুশলীয়ে এই ব্ৰিজখন ৰং সানি কাম কৰি ধুনীয়াকৈ আমাৰ মাজত ব্ৰিজখন অপেনিং কৰি দিলে খুবেই মোৰ ফালৰ পৰাই ধন্যবাদ থাকিলে আপোনালোকক আশা কৰিছোঁ আমি এনেকৈ সদায় ব্ৰিজখন চাফ চিকুণে ৰাখিব পাৰোঁ বুলি আৰু সকলোকে অনুৰোধ কৰিছোঁ আমি যেন সকলোৱে যেন ভালদৰে ব্ৰিজখন ৰাখিব পাৰোঁ বাহিৰৰ পৰা মানুহ আহিলেও যেন আমাক ক'ব পাৰে গুৱাহাটীৰ এখন ইমান ধুনীয়া ফেমাছ ব্ৰিজ এখন হৈছে ভাল লাগিছে আৰু তো থেংক ইউ ছ' মাছ ভাল লাগিলে আৰু